গুড মৰ্নিং গাইজ, কি খবৰ? আপোনালোকৰ ভালে আছে আৰু মই ভালে আছোঁ। আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ। ৱেলকাম বেক টু 𝗏𝗏 ব্লগ। তো গাইজ, মই যে কৈছিলোঁ বিয়াৰ ভিডিঅ' দিম বুলি, বিয়াৰ মানে ভিডিঅ' ক্লিপ লোৱা হ'ল আৰু গৰম বিয়া খাই মানে এনেকুৱা মানে বিয়াৰ ভিডিঅ' দুটা তিনিটা থোৱা আছে। মানে মই ভাবিছিলোঁ মানে এনেকৈ ভইচ ডাবিং দি হ'লেও মই কৈ দিম, দিয়া নহ'ল। মই বিচনাত পৰি গ'লোঁ, 4-5 দিন মানে উঠিব পৰা নাই। তো আজিও উঠিব পৰা নাই। উঠিব নোৱাৰিলেও আপোনালোকক কোৱা আছে যে বিয়াও দেখুৱাম বুলি কৈছিলোঁ আৰু নামৰ কথাও কৈছিলোঁ, নাম দেখুৱাম, বিয়া দেখুৱাম। মানে কি হ'ল, ক্লিপকেইটা থোৱাই থাকিল, এনে ক্লিপকেইটা থোৱা থকা মানে। আৰু আজি নামৰ দিনটো আহি পালে। মই যে কৈছিলোঁ মন্দিৰটো ল'ব, মানে আজি হোম চোম পুৰিব, কিবা কিবি কৰিব। আৰু তাৰে আৰু মাজতে ভাল খবৰ যে এটা, আজি জেঠৰ মাহত যে নাগাৰাৰ নাম পাতে, তো সেই নাগাৰাৰ নামো আজিৰ দিনটোতে হ'ব। মানে হোমটো পুৰিব দিনত, মন্দিৰটো যাত্ৰা কৰিব আৰু নাগাৰা নাম হ'ব ৰাতি। তো এতিয়া আমাৰ সেই কাম চলি আছে তাতে, মই দেখুৱাম বাৰু। তাতে মই ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ কাৰণ ঘৰতে কৰিব খুজিছিলোঁ, কাৰণ তাতে মিউজিক বাজি আছে, গান বাজনা কৰি আছে আৰু মানুহৰ হাল্লা। সেইটো কাৰণে গানৰ কাৰণে কপিৰাইট পৰিব বুলি মই চিহ্নটো পাইছে জেগাখিনি, ইয়াতে আহিব লগা হ'ল। তো আজি এই কি আছিল মানে কথাবোৰ হেৰি হৈছে দেই, বেয়া নাপাব, মানে বহুত বেয়া মেডিচিন খাই আছোঁ। তো বিয়াৰ ক্লিপকেইটা লৈ থৈছিলোঁ, তো মই ডাবিং দি দিম। তো মানে ভইচ ক'ব নোৱাৰোঁ, মানে ভইচটো বন্ধ হৈ আছে তাতে, কিবা এটা কাৰণত প্ৰব্লেম হৈ গৈছে মোৰ, ভইচটো দিব নোৱাৰিলোঁ তাতে বিয়াৰ মাজত। কিবা এটা প্ৰব্লেম মানে সেইদিনা মোৰ কাহ হৈ আছিল, সেইটো কাৰণে ভইচটো দিব নোৱাৰিলোঁ। আৰু সিমান ক্লিপো নোৱাৰা হ'ল, ইয়াতেতো ক্লিপ ল'বই নোৱাৰিলোঁ, কইনা ঘৰত গৈহে ক্লিপ ল'ব পাৰিলোঁ। সেইটো কাৰণে প্ৰব্লেমটো হৈ গ'ল। তো এতিয়া মানুহৰ মাজত অলপ মানে হেৰিও লাগে আৰু গৰম তাতে একদম হোমৰ জুই একদম তপাত হেৰি কৰি দিছে। তো ভিডিঅ'খিনি চাই লওক। তো গাইজ, এইটো কলৰ দোনাৰ পৰা বনোৱা হয়। তো আৰু এইটো ফালে দৰা কইনা বহি আছে, এয়া দৰা কইনা বহি আছে আৰু কংকনা ফটো মাৰি আছে, এই সখী বহি আছে, বামুণে মন্ত্ৰ মাতি আছে, দৰাই কিবা কিবি কৈ আছে, কইনাৰ দৰা বাপৰে বাপ কিবা কৈছে, কইনাই দৰাক হাঁহিছে, কইনাই বাপৰে হ'ব যৌ বামুণৰ ইমান স্পীড মন্ত্ৰ মাতাৰ, বাপৰে বাপ। দৰা কইনাও যাওঁ গৰম লাগছি ইয়াতে, ইমান গৰম, বাপৰে বাপ, যৌ বাপৰে বাপ। তো গাইছ, ইয়াতে বহি আহো, এইটো কোনি ওলা নব দেখো নব, তো মোৰ কাত বহি আছা নেকি? বিশাল গেল নব, ই তাৰ চকু নাথাকে, ঘুমটি চকু টোপনি আছে নবই। তাৰফালে বামুণে মন্ত্ৰ মাতি আছে, নব টোপনি লাগছি। তো নব ঘুমো ইয়াতে ঘুমো, তো আমি ঘৰত যাওঁ আৰু লাহে দে। তো গাইছ, মই ইয়াতে বহি আছোঁ, নব আৰু মোৰ ডেন্স চাওঁচোন। তো গাইছ, নাচটো দেখছি নে? হেলমেট পিন্ধি গৰমত দুটাই পাগলা কুত্তা নাচা দিছোঁ। নব কোনটো, মই কোনটো? তো গাইছ কমেণ্ট কৰি জনাই দিবচোন, মই কোনটো, নব কোনটো, মই কি ড্ৰেছ পিন্ধি আছোঁ, নব কি ড্ৰেছ পিন্ধি আছোঁ, কমেণ্ট কৰিবা দেই। তো নাচি লওঁ, একদম বাগি যায় আছে, ধুনীয়া নাচি থাকা। নব একদম হাত তাত মেলি দিছি। তো গাইছ, তো বিয়াৰ ভিডিঅ' আমি সমাপ্ত কৰোঁ। তো এতিয়া আমাৰ আজিৰ ভিডিঅ'বিলাক আৰম্ভ কৰোঁ। নাচি থাক দে, মই যাওঁ দে। তো গাইছ, মোৰ আহি পোৱাত অলপ দেৰি হৈ গ'ল, মন্দিৰ বোলে যাত্ৰা হৈ গ'ল, ফিটাও কাটিলে। তো এইটো বাবুদা ভিডিঅ' কৰি আছে। তো এইফালে নামঘৰত মানুহ ভৰ্তি হৈছে। তো এটা শ্বট চাই লওকচোন। সেইফালে ভাতৰ আয়োজন চলি আছে, দালিও হ'ল, চব্জিও হ'ল, ভাতো হ'ল, ভাজিও হ'ল, এতিয়া খোৱাহে কথা।
গাইজ ভিডিঅ'টো এইখিনি আছিল। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ঘণ্টা বটন টিপিবলৈ একেবাৰে নাপাহৰিব। তো ৰাতি গ'ল, নাম গ'ল, বিয়াও চালে নামো চালে একেলগে। তো এতিয়া উঠিছোঁ, উঠি মুখ চুখ ধুই ওলাই আহিছোঁ, গাও ধুলোঁ। এতিয়া কিবা এটা খাব লাগে, খাই লৈ দোকানত বহোঁ অলপ। ভিডিঅ'টো এনেকুৱাকৈ দিলোঁ। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাই ভাল পালে মানে ভাল পাব এই ভিডিঅ'টো, ধুনীয়াকৈ চাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু ঘণ্টা বটন টিপিবলৈ একেবাৰে নাপাব। নতুনকৈ যদি কোনোবা চাই আছে ছাবস্ক্ৰাইবটো কৰি থৈ দৌৰি থাকিব নালাগে, আৰু আহিব মোৰ ভিডিঅ' চাবলৈ। তো নেক্সট ব্লগত লগ পাই আছোঁ। এতিয়ালৈ বাই বাই।